লাই শাকৰ লগত মাছ। এতিয়া যিহেতু ৰাতিপুৱা নিয়ৰবিলাক শাকত পৰি থাকে নহয় জানো, মানে শাকৰ ছিজন আহিছে আৰু লাই পালেং সকলো, বিশেষকৈ লাই শাক দেখিলে নতুনকৈ ওলোৱা লাই শাকবোৰ খুব ভাল লাগে, একদম পানী হৈ যায় যে। এয়া আমাৰ ঘৰৰ নহয় কিন্তু দেই, ঘৰত লাই শাক দিয়াই নাই। এয়া বজাৰৰ পৰা আনিছিলে লাই শাক, মাছ আনিছিলে বাবে শাকো লৈ আহিলে। আৰু এয়া ধুনীয়াকৈ ধুই মই মিহি মিহিকৈ কাটি ল'লোঁ আৰু অকণমান নিমখ দি এইদৰে খচি পানীটো উলিয়াই লৈছোঁ। মানে ভাজিলে নকৰোঁ বাৰু, যদি মাছৰ লগত জোল বনোৱা হয় এইদৰে পানীটো নিদিওঁ, উলিয়াই লওঁ। নহ'লে অকণমান কিবা তিতা ভাৱ এটা নিচিনা পাওঁ। আপোনালোকে পায় নি বাৰু জনাবচোন দেই, নে মইহে পাওঁ। তাৰপিছত এয়া তেলত দি দিলোঁ পিঁয়াজ আৰু শাকখিনি যে মই খচি দিলোঁ একদম নাইকিয়া হৈ গ'ল, দেখিছে নহয়, এমুঠি শাক এয়াই হ'লগৈ। পৰিমাণ অনুসৰি নিমখ হালধি ভাজি আছোঁ। 2টা দি দিছোঁ কেঁচা জলকীয়া, এটা সৰু চাই আলু চকল চকলকৈ কাটিও দি দিছোঁ। এতিয়া ভালদৰে তেলত শুকাই যোৱালৈকে ভাজি লৈছোঁ। যেতিয়া ৰংটো অকণমান আলু ধুনীয়া হৈ আহিছে তেতিয়া মই তাতে গৰম পানী এড কৰি দিছোঁ। শাকত ঠাণ্ডা পানী নিদিব দেই, সোৱাদটো একদম নাইকিয়া হৈ যাব নহ'লে। এইদৰে উতলা পানী মই দি ঢাকন কেইটামান, এয়া দেখিছে কণ বিলাহী আছিলে, সেই কণ বিলাহীকেইটা দি আকৌ লৰাই লৈ ঢাকন মাৰি ৰাখি দিলোঁ। যেতিয়া শাকখিনি ধুনীয়াকৈ উতলটো আহিছে, বক বককৈ উতল আহিছে, তেতিয়াই মই মাছটো ফ্ৰাই কৰা নাই, মাছ দুপিচ নিমখ হালধি অকণমান নেমু ৰস চেপি লৈ এইদৰে দি দিছোঁ। আকৌ ভালদৰে লৰাই লৈ ঢাকন মাৰি ৰাখি দিছোঁ। গেছটো একদম ল' ফ্লেমত ৰাখি, মানে মিডিয়াম ফ্লেমতে ৰাখিছোঁ বাৰু, ল'ও নহয় হাইও নহয়। তাৰপিছতে 15 মিনিটমান ঢাকন মাৰি ৰাখি দিলোঁ। তাৰপিছত এয়া দেখিছে নহয়, ইমান ধুনীয়া এটা কালাৰ আহিছে, হালধীয়াও নহয় মানে বগাও নহয়, ইমান ধুনীয়া এটা কালাৰ। তাৰপিছত আমি যে শাকৰ তৰকাৰী বনালে লাষ্টত মানে অকণমান আদা দি দিওঁ, ধৰক লাই শাকত বিশেষকৈ। আৰু লাই শাক ভাজি খালেও খোৱাৰ নমোৱাৰ আগে আগে দি দিবচোন অকণমান থেতালি আদা, খুব ভাল লাগে, তাৰ যিটো গোন্ধ আহে বিৰাট ভাল লাগে। মোৰ কিন্তু প্ৰেজেণ্টেশ্যন কৰা নহ'লে দেই। আৰু এই যে স্কিনত দেখিছে পোক বুলিয়ে কৈছোঁ, মানে সেইদিনাখন পালোঁ এই পোকটোৱে হেনো ল'ৰা ছোৱালী কামুৰিছে, মানুহ কামুৰিছে, কিন্তু ইমানেই ডেঞ্জাৰাছ, সেইটো ডাঙৰ মানুহৰ মানে মৃত্যু পৰ্যন্তলৈকে যাব পাৰে। সেইবাবে মই স্কিনত দি দিছোঁ, ময়ো পালোঁ বাবে বোলো আপোনালোককো দেখাওঁ। যদি এনেকুৱা পোকে কেতিয়াবা কামুৰিব পাৰে আমাক ন কেতিয়াবা, আপোনালোকে বা কোনোবাই যদি দেখে বা জানে গম পায়, লগালগ ডক্তৰৰ ওচৰত লৈ যাব দেই, ঘৰত নাৰাখিবই, বহুত মাৰাত্মক পোক হয় এইটো। সেইবাবে মই বোলো আপোনালোককো কওঁ। আৰু যিহেতু বেয়া লাগে নহয় জানো, কাৰোবাক যদি কামুৰি দিয়ে আৰু আমি যদি অলপমান জানো তেতিয়াহ'লে ক'ব পাৰিম যে ডক্তৰৰ ওচৰলৈ লৈ যা, কিন্তু কামুৰি দিলে লগালগ ৰঙা পৰি যায় বুলি কৈছে। তেনেকুৱা যদি কাৰোবাৰ কিবা হয় একদম দেৰি নকৰিব দেই, চিধা ডক্তৰৰ ওচৰলৈ যাব। ভয় লাগে, যিহেতু বাচ্ছা খেলি থাকোঁতে বাহিৰত যদি আমাৰ ল'ৰা ছোৱালীক কামুৰি দিয়ে, ভাবিলে ভয় লাগে।